নমস্কাৰ, মোৰ নাম দেৱজিৎ ৰাভা। মোৰ ঘৰ ছয়গাঁৱত হয়। মই আচাৰ্য প্ৰশান্ত ছাৰক আজি 2 বছৰমানৰ পৰা শুনি আছোঁ। প্ৰথমতে ইউটিউবৰ মাধ্যমেৰে শুনিছোঁ। তাৰপিছত তেখেতৰ এটা গীতা কমিউনিটি আছে, তাত আজি 1.5 বছৰমানৰ পৰা জড়িত হৈ আছোঁ। তাৰ পৰা জীৱনত বহুতো দুখ আছিলে, অন্ধবিশ্বাস, মান্যতা আছিলে, বহুত ভৱিষ্যতক লৈ, বৰ্তমান জীৱনক লৈ বহুতো সমস্যাত আছিলোঁ। যেতিয়াৰ পৰা গীতা কমিউনিটিত জইন হ'লোঁ, তাৰ পৰা জীৱনত বহুতো স্পষ্টতা লাভ কৰিব পাৰিছোঁ। যেনেকুৱা পইচাৰ কাৰণে হওক, ঘৰৰ পৰিবাৰৰ কাৰণে হওক, গীতা কমিউনিটিত জইন হোৱাৰ আজি সময়ত বহুতো দৰকাৰ। যেনে সমাজত নাৰীৰ ওপৰত চলি থকা অত্যাচাৰ বা জীৱ জন্তু, পশু পক্ষীৰ ওপৰত চলি থকা অত্যাচাৰৰ পৰা সমাধান পাবলৈ হ'লে আচাৰ্য প্ৰশান্ত ছাৰক শুনাৰ একদম দৰকাৰ। আৰু ঘৰত পৰিবাৰৰ এটা সুস্থ পৰিবাৰ গঢ়িবৰ কাৰণে আচাৰ্য প্ৰশান্ত ছাৰৰ এটা কোট মোক আটাইতকৈ বহুত ভাল লাগে। সেইটো হ'ল, কমজোৰ কে সাথ নৰম ৰহ আৰু অত্যাচাৰ কে সাথ একদম গৰম। কাৰণ এইটো বহুতো দেখিবলৈ পোৱা যায় সমাজত বা কৰ্মস্থলতো দেখিবলৈ পোৱা যায়। কৰ্মস্থলতো বহুত দেখিবলৈ পোৱা যায় যে যিবিলাক সৰু কৰ্মচাৰী থাকে সেইবিলাকক ওপৰত থকা সেইবিলাকে বহুত অত্যাচাৰ কৰা দেখিবলৈ পোৱা যায়। থেংক ইউ।